कर दो আমার কাৰ্বিআংলঙৰ ল'ৰা ছোৱালীক অনুৰোধ কৰিম যে এতিয়াতো টকা পইচা লৈ চাকৰি কাম নাই, বিনা পইচাৰ চাকৰি চবে পঢ়া শুনা কৰিব লাগে। আৰু ৰাতিপুৱা তুলিৰামে ষ্টেডিয়াম বনাই দিছে, খুব দৌৰিব। আজিৰ পৰা 5 বছৰ আগত মই তুলিৰামক কলো যে আমাৰ 26টা সমষ্টি চব জেগাত এটা ষ্টেডিয়াম বনাব লাগে। ইমান ষ্টেডিয়াম লাগিব জানো? পুলিচত ইমান চাকৰি ওলাব, দৌৰিবৰ কাৰণে 26টা ষ্টেডিয়াম লাগিব। তাতে কাৰ্বিআংলঙৰ ল'ৰা ইমান ধুনীয়া ফুটবল খেলে, হয়নে? আৰু কাৰ্বিআংলঙৰ বাইদেউবিলাকে ইমান ধুনীয়া বেগ বনায়। বেগটোৰ নাম কি? মই জাৰংটো বেলেগ জেগাতো লৈ যাওঁ। এইটো কাৰ্বিআংলঙত এতিয়া মই দিনাখন মোক কোনোবাই ঘূৰিছে যে জাৰং কিমান বনাব পাৰি, আমি কিনি ল'ম বুলি। কাৰণ এই জাৰংটো এটা বহুত পপুলাৰ হৈ গ'ল। আৰু এটা নতুনকৈ কথা, ওপৰৰ পৰা আহোঁতে মই খেতি পথাৰ চাই আছো। এতিয়া আগতে ধান কিনিছিল মহাজনে, এতিয়া ধান কিনিব চৰকাৰে। আগত ধানৰ মহাজনে দাম দিছিল 1200 টকা কুইণ্টল আৰু মোনৰ দিছিল 400 টকা। চৰকাৰে ধানৰ দাম দিব কুইণ্টলত 1960 টকা আৰু মোনত দিব 760 টকা। সেইকাৰণে এবাৰ খেতি বাতি ভালকৈ কৰিব দেই। মহিলাসকলে বিনা পইচাত ৰেচন পাব আৰু অৰুণোদয় পাব। ডেকা ল'ৰাবিলাকে পুলিচৰ চাকৰি